আৰু গুৱাহাটী মহানগৰত আপোনালোকে কিবা দেখক বা নেদেখক, এই চাওকচোন জামটো মানে দেখা পাব, ইমান দীঘল। আপোনালোকে চাওক, এইটো হ'ল আমাৰ ফটোগ্ৰাফাৰৰ অৱস্থা চাওক। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে আছে। আৰু আজি অলপ যোৱা প্লেন অলপ আছে, অলপ বাহিৰত ওলাই যোৱাৰ কাৰণে। তো কেছটো হ'ল কি, যোৱাকালি মানে মই দাদাজনক লগ পালোঁ। তো তেখেতে ক'লে কি বোলে আহিবি তই অহাকালি, আমি অলপমান ওলাই যাম। তো মই ভাবিলোঁ কি ঠিক আছে, বহুত দিনৰ পৰা ক'ত যোৱা মানে ফুৰিব, কেদাৰনাথৰ পৰা ঘূৰি আহি, তো ব'লা ঘূৰি আহোঁ। তো সেনেকৈ প্লেন বনাই কিনে আজি এতিয়া যাব ওলাইছোঁ আৰু। তো ক'ত যাম কি কৰিম গম নাপাওঁ সেনেকৈ, গম পালে আপোনালোকক জনাই দিলোঁ হয়, বাট গম নাপাওঁ, যাই আছোঁ তাতে। ক'ত নিয়ে যাম আৰু তাতে। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব, গম পাব কি চিন হ'ব। ভিডিঅ' এজন আহি আছে আৰু আমি ওলাই দিওঁ এতিয়া। আৰু এজন ল'ৰা অহা বুলি মানে শুনি আছোঁ, সি ফটোগ্ৰাফাৰ হয়, বিতুপন তাৰ নাম। তো সিও আহি আছে বুলি কৈ আছে। তো গম নাপাওঁ কি প্লেন আছে, ক'ত যাম। তো ব'লা আৰু ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। এই দাদাজনৰ ঘৰত, আৰু এইটো চাওক সিহঁতৰ ঘৰ ৰেডি হৈ আছে, কিবা প্লেন অলপ বেলেগ হ'ব চাগে। তো চাওঁ কি হয়, আপোনালোকক জনাই দিম। আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ফাইনেলি আমি ৰেডি, আমি যাবৰ কাৰণে ওলাই আছোঁ। আৰু দাদাজনে জোতা পিন্ধি আছে, অলপ লাজ কৰে দাদাজনে, বাৰু যিয়ে নহওক আমি ৰেডি এতিয়া। আৰু তো চব ৰেডি হৈ গ'ল, আমি এতিয়া বৰ্তমান যাই আছোঁ। আৰু ল'ৰাজনো আহি গ'ল, বিতুপন। ই গাড়ী লৈ আহি আছে, ইয়াতে ৰখি আছে এখন গাড়ী তাৰ। তো আমি যাই আছোঁ, এইখিনি ৰাস্তাটো ভাল কৰি আছে কাৰণে সেই গাড়ীখন ইয়াতে আনিব পৰা নাই। তো গাড়ীত বহি গ'লোঁ আমি, বিতুপনে গাড়ী চলাই আছে। আৰু এতিয়াও ক'ত যাই আছোঁ ভালদৰে গম পোৱা নাই, কিন্তু কৈছে আৰু বহুত ধুনীয়া জেগাত যাই আছোঁ বুলি। তো চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু গুৱাহাটী মহানগৰত আপোনালোকে কিবা দেখক বা নেদেখক, এই চাওকচোন জামটো মানে দেখা পাব, ইমান দীঘল জাম, বাপৰে বাপ। চ' গাইজ, বহুত জাৰ্ণি কৰাৰ পিছত আমি আহি পালোঁ এইখন খামৰেঙা লেক ভিউ ৰিজৰ্ট। তো দাদাহঁতে আগলৈ গ'ল। একচুৱেলি মই ইয়াতে অহা ৰিজনটো হ'ল, মানে দাদাই লগ ধৰিলে, যিহেতু দাদাৰ বিয়া আহি আছে, 27 তাৰিখে বিয়া হ'ব, 27 নৱেম্বৰত। তো তাৰ বাবে মানে প্ৰি ৱেডিং শ্বুটৰ কাৰণে মানে আহিছে ইয়াতে। আৰু মই বোলো আহিলোঁ আৰু অলপমান এনেই ঘৰত বহি আছোঁ, তো অলপমান এটা ভিডিঅ' শ্বুট কৰি দিম, তো তাৰ কাৰণে আহিলোঁ। তো এইটো হ'ল ৰিজৰ্ট চাওক। তো দাদাতে গ'ল, ভিতৰত গ'ল, শ্বুটিঙৰ কাৰণে ৰেডি কৰি আছে চাওক। সেইটো হ'ল, তো সেই বিয়াৰ শ্বুটিঙৰ কাৰণে ইয়াতে সোমালে। আৰু এটা বেলেগ জেগাত যাব, তো আৰম্ভণি ইয়াৰে পৰা হৈছে চাওক। আৰু ৰিজৰ্টটো বহুত ধুনীয়া ৰিজৰ্ট হয়, চাই লওক। তো চাওক, এয়া কইনাক মেকআপ কৰি দি আছে। আৰু এইটো আমাৰ ফটোগ্ৰাফাৰ হয়, ফটোগ্ৰাফাৰে ৰেডি হৈ আছে। নলগালে মোৰ সেনেকৈ ডাঙৰ খায়ে থাকে, অকণমান পানী লাগে খালি মোক। অলপ এনেই মাত দিবা, মোৰ চেটুৱেটৰ জেল এটা আছিল মানে। এই তহঁতে মোক সন্মান নেহেৰাবি দে ভাই। চাবাছ। নহয়, তাৰমানে এই ফ্ৰকটো এইটো উৰি থাকিব লাগিব না, অলপ বনাই চাওক, শ্বুটিং চলি আছে। ৰেটটো যিমান উৰে, এইটো ইমান নুৰে। তথাপিও এনে চাইডকে দূৰৰ পৰা গম পাব লাগিব না। আপোনালোকে চাওক, এইটো হ'ল আমাৰ ফটোগ্ৰাফাৰৰ অৱস্থা চাওক। তো দাদা আৰু বৌ প'জ দি আছে আৰু ফটো উঠি আছে চাওক। একবাৰ ভিউটো চাবচোন, ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া ৰিজৰ্ট এখন।
শ্বুট হৈ গ'ল এতিয়া হ'ব শ্বুট ইয়াতে চাওক ইয়াতে ফটোগ্ৰাফাৰ পুৰা বিজি চাওক ঠিকে আছে তো লোক বঢ়িয়া বঢ়িয়া ফটোশ্বুট কমপ্লিট হ'ল আৰু এতিয়া যাম বেলেগ এটা জেগাত যাম এইটো চাই লওক এইটো হ'ল ৰিজৰ্ট আপোনালোকে ৰিজৰ্টটোত আহিব ৰিজৰ্টটো বহুত ধুনীয়া হয় ইয়াতে ৰেষ্ট ৰুম পাই যাব আৰু চাওক এবাৰ ইমানখিনি প্ৰকৃতিৰ মাজত ইমান ধুনীয়া এখন ৰিজৰ্ট চাই লওক মই গৈ আছোঁ মই এতিয়া সুধি লওঁ কি পায় চাই লওক মইতো সুধি আছোঁ কি পায় নমস্কাৰ খামৰেঙা লেকভিউ ৰিজৰ্ট খামৰেঙা লেকভিউ ৰিজৰ্ট হয় 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 আচ্ছা আপোনালোকৰ তাতে কি এনেকুৱা মানে আইটেমবোৰ কেনেকুৱা হয় আমাৰ আইটেম ইয়াতে আমাৰ itemবিলাক চব, ভাতৰ থালি হিচাপে পায় আৰু আমি যিখিনি পাৰোঁ আমি হেৰি চাইনিজৰ কিছুমান দি দিওঁ আচ্ছা এনেকৈ এয়া আপোনাৰ কাষ্টমাৰৰ ভিৰ হয় মেইনলি আইটেমটো আমাৰ ট্ৰাইবেলৰ যিটো খানা ট্ৰাইবেল ট্ৰাইবেল যিটো ৰেচিপি খানা, থাকে ট্ৰাইবেল ৰেচিপিখিনি দিয়া হয় ইয়াতে দিয়া হৈ আছে আৰু যিটো মানে আমাৰ ৰেচিপিটো ট্ৰাইবেল হেৰিতে বনোৱা হয় আৰু ধৰ তোমাৰ এতিয়া পৰ্কটো বেলেগত তুমি গ'লে মানে চয়া চচ বা কিবা এনেকুৱা যিবিলাক আমাৰ এটা ইউজ নৰ্মেল কৰি পায় ইয়াত কিন্তু পুৰা নৰ্মেল যিটো তুমি ট্ৰাইবেলবিলাকে যোনটো ৰ খানা হয় 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 আমাৰ নৰ্মেল চুপ আমি ইমান হেৰি মছলা চছলা ইউজ নকৰোঁ মছলা ইউজ নহয় তুমি এইটোও চাব পাৰা এতিয়া অঁ এইটো ইমান মছলা দিয়া ইয়াতে আদা নহৰু পিঁয়াজ জলকীয়া এইখিনি আছে বাকী মানে একো ইউজ কৰা নাই তো চাওক বাইদেউহঁতে এইবিলাক বনাই আছে আমি চব দিওঁ মটন দিওঁ ডাক দিওঁ লোকেল চিকেন পৰ্ক শামুক নিচিলা মাছ তুমি নিচিলা মাছ সৰু, পাবা ডাঙৰ সৰু মাছ দুইটা মাছে দিওঁ। ডাঙৰ মাছ যি লাগে তোমাক চব ইয়াতে থকা ব্যৱস্থাও আছে ন আছে, থকা আছে, ব্যৱস্থা আছে। আছে তাতে চাইডত তো দাদাহঁতৰ ৰুমত থকা ব্যৱস্থা আছে আপোনালোকে আহিব আহি কিনে থাকিব ইয়াতে এবাৰ হ'লেও ট্ৰাই কৰি চাব ইয়াৰে খাদ্যবোৰ একদম ঘৰুৱা থলুৱা খাদ্য হয় হয় থলুৱা খাদ্য আপোনালোকে এবাৰ ট্ৰাই কৰিব বহুত ধুনীয়া হয় আৰু খামৰেঙা লেকভিউ ৰিজৰ্ট ভিউ ৰিজৰ্ট খামৰেঙা খামৰেঙা লেকভিউ ৰিজৰ্ট আহিব চাওক প্ৰকৃতিৰ মাজত কিমান ধুনীয়া এটা ৰিজৰ্ট আমাৰ চানডে বেছি ভিৰ হয় আৰু সেই আৰু চানডে গুৱাহাটীৰ চব মানুহ আহে চানডে ধুনীয়াকৈ চানডে পুৰা একদম ভিৰ হয় মানুহ বাইদেউসকলে এনেকৈ বনাই দিছে এইটো ড্ৰাই ফ্ৰাই ন ড্ৰাই ফ্ৰাই এইটো পৰ্ক ড্ৰাই ফ্ৰাই চাওক আৰু এইটো হ'ল ৰিজৰ্টখনৰ গেষ্ট ৰুম ইয়াতে আপোনালোকে আহি কিনে থাকিব পাৰিব আৰু আপোনালোকে যদি আহে ইয়াতে মই সেই দি দিম লোকেশ্যন দি দিম আপোনালোকে আহি কিনে ইয়াতে ভিজিট কৰিব পাৰিব ইয়াতে আহক মই ডিছকাউণ্ট কৰি দিম যিমানখিনি ডিছকাউণ্ট লাগে পৰা পেক আপ হৈ গ'ল আৰু এতিয়া আমি বেলেগত যাম ক'ত যাম আমি এতিয়া আমি ক'ত যাম আমি এতিয়া যাম আকাশৰ তলত মাতি নেক্সট ফটোশ্বুট ক'ত হ'ব আগত ইয়াৰ পৰা আগত জাইৰকে পিছে তো আমি অলপ আগতে ফটোশ্বুট হ'ব নেক্সট ফটোশ্বুট তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ হেল্ল' এই চাওক দৰা চাওক দৰা আৰু এইটো আমাৰ কইনা আমি আহি পাইছোঁ আমাৰ সেই চাওক খামৰেঙা বিলত এইটো হ'ল খামৰেঙা বিল আৰু ইয়াতে ৰেডি হৈছে ফটোশ্বুটৰ কাৰণে তো ইয়াতে ফটোশ্বুট কৰি আমি ইয়াৰে পৰা যাম বেলেগত কিবা এটা খাই ল'ম খাই লৈ কিনে আমাৰ পুনৰ আমাৰ ফটোশ্বুট আৰম্ভ হ'ব এই চাওক পানীৰ আমাৰ চুপটো নহ'ব শ্বুট চলি আছে চাওক ফটোগ্ৰাফাৰ এই চাওক গছে গছে পুৰা উঠি লৈছে চাওক গছে গছে পুৰা উঠি লৈছে তো ইহঁতে ফটোশ্বুট কৰি আছে আৰু আপোনালোকক মই জেগাটো দেখাম চাওক এই জেগাটো চাওক একবাৰ ইয়াতে আপোনালোকে আহি কিনে পিকনিক চিকনিক খাব পাৰে ইয়াতে ধুনীয়া জেগা হয় কাষতে আপোনাৰ এইটো বিলটো আছে চাওক এইটো বিলটো আছে চাওক কাষতে এইটো বিলটো আছে ইয়াতে পাৰত বহি কিনে আপোনালোকে পিকনিক চিকনিক খাব পাৰে আৰু চাওক
ফিল কেনে বঢ়িয়া 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 আৰু এইটো হ'ল আমাৰ মেকআপ আৰ্টিষ্ট মাথাটো লাগে দিয়ক অলপ পাৰে যদি চেম তেনেকৈ থাকক তেনেকৈ থাকক তেনেকৈ থাকক চাওক ফটোগ্ৰাফাৰক চাওক দৌৰি দৌৰি ফটো উঠছে পুৰা প্লেট এতিয়া আমি যাই আছোঁ হয় এতিয়া আমি ক'ত যাই আছোঁ এতিয়া আমি যাই আছোঁ কিবা কলিতা হোটেলত কিবা অলপ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে তাৰপিছত যাম আমি আৰু এটা শ্বুট আছে বেলেগ জেগাত তাৰপিছত আমাৰ খতম হ'ব আজিৰ শ্বুট এতিয়া আমি খাদ্য গ্ৰহণ কৰি আছোঁ চাওক ভাত দালি চব্জি মাংস পাপৰ তো এইখনে হ'ল কলিতা হোটেল চন্দ্ৰপুৰত আছে আৰু ইয়াতে আমি খানাটো খাইছিলোঁ আৰু সঁচাই ইমান ধুনীয়া খানা মানে দিছে ন আৰু আপোনালোকে আহিলে ইয়াত সোমাই যাব বহুত কম দামতে মানে ভাল ভাল খাদ্য দিয়ে আৰু সঁচাই কৈছোঁ ইমান ধুনীয়া মানে ব্যৱস্থা কৰি কিনে মানে খাদ্য বস্তুবোৰ আগবঢ়াই দিছে তো আপোনালোকে আহিলে এবাৰ ইয়াতে সোমাব তো এতিয়া আমি যাই আছোঁ নেক্সট লোকেশ্যন আমাৰ খোৱা লোৱা হৈ গ'ল আৰু অলপমান দেৰি হৈ গ'ল নেক্সট লোকেশ্যনত যোৱাৰ কাৰণে কিন্তু উপায়তো নাই আৰু তো এতিয়া আমাৰ লাষ্ট শ্বুট হ'ব ইয়াতে নেক্সট লোকেশ্যনত তাৰপিছত আমি ঘৰলৈ যাম আমি আছোঁ বালিচৰৰ এইখিনিত ফটো শ্বুট কৰিবৰ কাৰণে লাষ্ট ফটো শ্বুট এইখিনি বালিচৰ আছে আপোনালোকে দেখা নাপাব আৰু এইটো কৰাৰ পিছত আমাৰ ফটো শ্বুট আজি কমপ্লিট হ'ব আৰু ফটোবোৰ পাব আপোনালোকে লাহে লাহে তো ফটো শ্বুটটো কৰিলোঁ কৰি কিনে লগ পাই যদি আৰু মডেল আমাৰ চব ফাইনেলি আমাৰ শ্বুটটো খতম আৰু এতিয়া আমি যাম ঘৰত যাই আছোঁ আৰু বেছি দেৰি নকৰোঁ আৰু ৰাতি বহুত হৈ গ'ল সেই চাওক তো শ্বুট আমি খতম কৰোঁ আপোনাক বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে জয় আই অসম